স্বাগতম জানাইছো পিউৰ আসাম চেনেলৰ নতুন এটা ভিডিঅ'ত। ডাকঘৰৰ এটা স্কিমৰ অধীনত মাত্ৰ 50 টকা জমা কৰি লাভ কৰক 4,30,000 টকা। বেংক বা ডাকঘৰত আপোনাৰ ৰেকাৰিং একাউণ্ট আছে নেকি? যদি আপোনাৰ এই একাউণ্ট থাকে তেতিয়াহ'লে এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ ৰেকাৰিং একাউণ্টত ডিপজিট সংক্ৰান্তীয় কিছু নিয়ম শিথিল কৰিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। ডাকঘৰত যিসকলৰ ৰেকাৰিং ডিপজিট বাকী ৰৈছে তেওঁলোকে এইবাৰ মাৰ্চ, এপ্ৰিল, মে আৰু জুন মাহৰ কিস্তি 31 জুলাইৰ ভিতৰত জমা কৰিব পাৰিব। এই ক্ষেত্ৰত একাউণ্ট হোল্ডাৰৰ পৰা লোৱা নহয় কোনো অতিৰিক্ত চাৰ্জ। ৰেকাৰিং ডিপজিটত স্মল ছেভিঙৰ ক্ষেত্ৰত সকলোতকৈ লাভজনক। এতিয়া বলক জানি লওঁ ৰেকাৰিং ডিপজিটৰ সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ তথ্য। আৰ.ডিত ন্যূনতম 100 টকা মাহে জমা কৰিব লাগে। টকা জমাৰ ওপৰত নিৰ্ধাৰিত সুদৰ হাৰ লাভ কৰিব। প্ৰতিদিনে কম পৰিমাণে টকা জমা কৰি আপুনি এই স্কিমৰ সহায়ত ডাঙৰ ফাণ্ড জমা কৰিব পাৰে। পোষ্ট অফিচৰ ৰেকাৰিং সাধাৰণতে 5 বছৰৰ বাবে হয়, কিন্তু আবেদন কৰি 5 বছৰলৈ বৃদ্ধি কৰিব পাৰি। টকা জমা দিয়াৰ বাবে পোষ্ট অফিচ বা বেংক যোৱাও বাধ্যতামূলক নহয়। আপুনি অনলাইনৰ জৰিয়তেও টকা জমা কৰিব পাৰিব। ন্যূনতম 100 টকা প্ৰতিমাহে জমা কৰিব লাগিব। ইয়াৰ ওপৰত আপুনি যিমান টকা জমা কৰে তাৰ কোনো নিৰ্ধাৰিত সীমা নাই। আপুনি প্ৰতিদিনে 50 টকা জমা কৰিলে মাহে 1500 টকা জমা হ'ব। আৰ.ডিত 5.8% কোৱাৰ্টাৰলি চক্ৰবৃদ্ধি সুদ দিয়া হয়। এই হিচাপত 5 বছৰত 1,05,000 টকা আৰু 10 বছৰত 2,75,000 টকা আৰু 15 বছৰত 4,30,000 টকা হ'ব। গতিকে ভিউৱাৰ্ছ, আপোনালোকে নিশ্চয় বুজিয়ে পাইছে এই টকাটো আপোনালোকে কেনেকৈ লাভ কৰিব। গতিকে ভিউৱাৰ্ছ, এইটোৱে আছিলে আজিৰ ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।